নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰত লাইনিং পিচ লগাই মেখেলা কেনেকৈ সহজতে চিলাই কৰিব পাৰি সেইটো দেখুৱাম। চাই থাকক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। একেবাৰে সহজতে কেনেকৈ চিলাব পাৰি সেইটো দেখুৱাম। এইখন হৈছে মোৰ মেখেলাৰ পিচটো। মেখেলা পিচটোত মই লাইনিং পিচ লগাম। এইখন মেখেলা। প্ৰথমতে মই মেখেলা পিচটো উল্টাই লৈছোঁ। উল্টাই লৈ মই এনেকৈ সমানকৈ লৈছোঁ। সমানকৈ লৈ এতিয়া মই লাহে লাহেকৈ চিলাই যাম। সদায় মেখেলা বা কাপোৰ, যিকোনো কাপোৰটো লাহে লাহেকৈ চিলাব লাগে, বিশেষকৈ বিগিনাৰসকলৰ কাৰণে। এতিয়া মই সমানকৈ লৈ লাহে লাহে চিলাই যাম। আপোনালোকেও এনেকৈ চিলাবচোন, কেনেকুৱা হয় ক'ব। আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিলে হ'ল। এনেকৈ মই মেখেলাৰ পিচটো চিলাই গৈছোঁ। এনেকৈ লাহে লাহেকৈ মই চিলাই গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাই থাকিলেহে গম পাব মই কেনেকৈ মেখেলা চিলাই কৰোঁ। লাষ্টৰ পৰ্যায়ত মই এইখিনি কাটি দিছোঁ, যিহেতু আমাৰ মেখেলাখনৰ মূৰৰ ভাগটো বন্ধ হৈ থাকে। এতিয়া মই কেঁচি দি এইখিনি কাটি দিছোঁ। কাটি দি মই এনেকৈ ডাবল চিলাই মাৰি দিছোঁ। এতিয়া মই এইটো আৰু এটা চিলাই মাৰি দিম চাইডে চাইডে, যাতে আমাৰ চিলাইবিলাক খহি নাযায়। তাৰ কাৰণে মই এনেকুৱা এটা চিলাই মাৰিম। আৰু এনেকৈ চিলাই মাৰিলে ধুনীয়া হৈ থাকে কাপোৰটো, দেখিবলৈ ধুনীয়া লাগে আৰু ধুনীয়া হৈ থাকে। এনেকৈ দিলে প্ৰেছ নকৰিলেও হয় আৰু চিলাইটো আমাৰ ফাহি নাথাকে। এনেকৈ চিলাই গৈছোঁ মই লাহে লাহেকৈ। যদিও আপোনালোকে এনেকৈ মেখেলা চিলাই তেতিয়াহ'লে এইটো চিলাই দি দিব। এইটো চিলাই দিলে বহুত ভাল লাগে। মই প্ৰতিটো মেখেলাতে এনেকৈ চিলাই মাৰি দিওঁ। আপোনালোকেও এনেকৈ চিলাই মাৰি দিবচোন, কেনেকুৱা লাগে ক'ব। এনেকৈ মূৰৰ ভাগলৈকে মই চিলাই কৰি দিছোঁ। এতিয়া কাটি দিছোঁ মই, এনেকৈ কাটি দিছোঁ। যিখিনি সূতা এক্সট্ৰা হৈ আছিলে সেইখিনি কাটি দিছোঁ মই। চাওক কেনেকুৱা লাগিছে। এতিয়া মই মূৰৰ ভাগটো এনেকৈ কাটি দিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
এনেকৈ মই কাটি দিছোঁ। এতিয়া লাইনিং পিচ লগাম। যিহেতু আমাৰ লাইনিং পিচ অলপ কম হৈছে, সেইকাৰণে মই মূৰৰ ভাগৰ পৰা দিয়া নাই, অলপ কমাই কিনে মই দি দিছোঁ, লাইনিং পিচ লগাইছোঁ। এতিয়া মই চিলাই কৰি যাম আধা ইঞ্চি হোৱাকৈ। এনেকৈ মই চিলাই গৈছোঁ। এনেকৈ মই শেষলৈকে এনেকৈ চিলাইছোঁ। যিখিনি ৰৈছে মই সেইখিনি সূতাখিনি কাটি দিছোঁ। এতিয়া মই লাইনিং পিছত আৰু এটা মাজভাগত চিলাই মাৰি দিম। যাতে আমাৰ লাইনিং পিচটো ধুনীয়াকৈ বহি যায়, তাৰ কাৰণে মাজেদি মই আকৌ এটা চিলাই মাৰি দিছোঁ। এইটো চিলাই দিবই লাগে, যিকোনো কাপোৰত হ'লেও এইটো দিব লাগে, দিলে ধুনীয়া হয়। এনেকৈ মই শেষলৈকে চিলাই গৈছোঁ। চাওক কেনেকুৱা হৈছে। এতিয়া মই আধা ইঞ্চি হোৱাকৈ, যিটো আমাৰ মেখেলাৰ তলত পটি থাকে, সেইটো আধা ইঞ্চি হোৱাকৈ মই ৰাখি দিম। ৰাখি দি মই এনেকৈ চিলাই মাৰিম সমানকৈ। যাতে তলৰটো আমাৰ ভাঁজ লাগি নাথাকে, তাৰ কাৰণে মই বহুত হুঁচিয়াৰ কৰি এইটো চিলাই মাৰি দিম। এনেকৈ মই গোটেইখিনি চিলাই লৈছোঁ। এনেকৈ চিলাই লৈছোঁ মই। এনেকৈ চিলাই দিছোঁ। এতিয়া মই লাইনিং পিচৰ মূৰৰ ভাগত, যিহেতু আমাৰ এইখিনি আগতে এনেকুৱা আছিল লাইনিং পিচটো, তাৰ কাৰণে এতিয়া মই লাইনিং পিচৰ মূৰত আকৌ এটা চিলাই মাৰি দিলে, সেইকাৰণে এনেকৈ মই চিলাই মাৰি যাম মেখেলাৰ লগত। এনেকৈ
এনেকৈ মই গোটেইখিনি চিলাই লৈছোঁ। এনেকৈ চিলাই লৈছোঁ। আৰু যিখিনি এক্সট্ৰা সূতা আছে মই কাটি দিছোঁ। এতিয়া মই এইটো মোৰ আৰু সেইটো মোৰ লগ লগাই এনেকৈ এটা চিলাই মাৰি দিম। একেবাৰে শেষলৈকে এনেকৈ চিলাই দিছোঁ। এতিয়া আকৌ এটা মই চিলাই মাৰি দিছোঁ। এনেকৈ চিলাই দিছোঁ। এনেকৈ এইটো চাই থাকক আপোনালোকে। এনেকৈ শেষলৈকে চিলাই কৰি দিছোঁ। এতিয়া মই মূৰৰ ভাগত ধুনীয়াকৈ প্ৰেছ কৰি লৈ এনেকৈ আলপিন মাৰি দিছোঁ। আলপিন মাৰি ল'লে আমাৰ এইটো বেয়া হৈ নাযায় আৰু কচ হৈ নাথাকে। তাৰ কাৰণে আলপিন লৈ চিলালে ভাল আৰু প্ৰেছ কৰি ল'লে আকৌ বেছি ভাল হয়। এনেকৈ মই ধুনীয়াকৈ চিলাই দিছোঁ। আমি কাপোৰবিলাক চিলালে প্ৰেছ কৰি ল'লে চিলাব লাগে। প্ৰেছ কৰি লৈ চিলালে বহুত ধুনীয়া হয়। মই এনেকৈ চব কাপোৰে প্ৰেছ কৰি লৈয়ে চিলাওঁ। বেছিভাগ কাপোৰে মই এনেকৈ প্ৰেছ লৈ চিলাওঁ।
চাওক ফ্ৰেণ্ডসকল কেনেকুৱা হৈছে। চাওকচোন কেনেকুৱা হৈছে। এনেকৈ প্ৰেছ কৰি চিলাব লাগে, চিলালে বহুত ধুনীয়া হয়। এক্সট্ৰা সূতাখিনি মই এনেকৈ কাটি দিছোঁ। এতিয়া হৈ গ'ল মোৰ চিলা। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।